নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ প্ৰণজিত ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোকে মৰম দিব আৰু আজি বিষয়টো আপোনালোকৰ অতি গুৰুত্বপূৰ্ণ, কাৰণ আহাৰ গ্ৰহণ কৰোঁ, কিন্তু আহাৰ গ্ৰহণ কৰাৰ উপৰিও আমি বেলেগ আহাৰ গ্ৰহণ কৰোঁ, কিন্তু সেইবাবে আজি এই বিষয়টো লৈ আহিছোঁ। আমাৰ বেলেগ আহাৰ গ্ৰহণ কৰিলে কি কি হ'ব পাৰে, কি কি নহ'ব পাৰে, তাৰ বিষয়ে আলোচনা কৰিম। আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে আপোনালোকক জনাই থওঁ যে আগৰ ভিডিঅ'টোত মই জনাইছিলোঁ যে পানী কেনেদৰে খাব লাগে। সম্পূৰ্ণকৈ এই ভিডিঅ'টো চাই থাকিব, কাৰণ আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ। আমি আহাৰ গ্ৰহণ কৰোঁ, আহাৰ গ্ৰহণ কৰা সময়ত আমি কি আহাৰ গ্ৰহণ কৰিছোঁ আপোনালোকে নিজে চিন্তা কৰি চাব লাগিব। আপুনি সুখাদ্য খাইছেনে নে বিশুদ্ধ খাদ্য খাইছে, সেইটো আপুনি ভাবি চাব লাগিব। কাৰণ আজি এনেকুৱা হৈ গৈছে, যেতিয়া আমি আহাৰ গ্ৰহণ কৰোঁ আমি ভাবি নাচাওঁ যে আমি কি খাদ্য খাই আছোঁ। হয় বজাৰৰ পৰা শাক পাচলি আনি আমি ঘৰতে বনাই মেলি খাই আছোঁ। শাক পাচলি আপুনি যদি পাৰে বজাৰৰ পৰা কিনি আনি ঘৰতে কৰিবলৈ চেষ্টা কৰক। ঘৰতে কৰি যিখিনি আপুনি শাক পাচলি খাব, তেতিয়া আপোনাৰ স্বাস্থ্য ঠিকে থাকিব আৰু ল'ৰা ছোৱালীও দেহ মন ভালে থকাৰ লগতে পঢ়াৰ প্ৰতি মনোযোগ বাঢ়িব। আৰু কি হয়, আমাৰ আহাৰ গ্ৰহণ কৰাৰ উপৰিও জাংক ফুড, ফাষ্ট ফুড, ক'ল্ড ড্ৰিংকছ এইবিলাক খাবলৈ লৈছে ল'ৰা ছোৱালীবিলাকে। গতিকে সেই ল'ৰা ছোৱালীবিলাকক জনাওঁ যে তোমালোকে ক'ল্ড ড্ৰিংকছ, জাংক ফুড, ফাষ্ট ফুড এইবিলাক নাখাবা, কাৰণ ফেট বাঢ়ি যায় আৰু তাৰ লগতে আমাৰ যিখিনি কৰ্মগ্ৰন্থি থাকে সেই কৰ্মগ্ৰন্থিবিলাকৰ জোৰ কমি যায়, আৰু জোৰ কমি যোৱাৰ লগে লগে কামত মন নবহা হয়, পঢ়াত মন নবহা হয়, তাৰ লগতে ঘৰত কাজিয়া এইবিলাক হৈ যায়। গতিকে সেইবিলাকৰ পৰা আঁতৰত থাকক। আৰু দেউতাকসকলক আপোনালোকক জনাওঁ যে আপোনালোকে সেইবিলাকৰ পৰা ল'ৰা ছোৱালীক আঁতৰাই আনিবলৈ চেষ্টা কৰক। যদিহে পাৰে ঘৰতে ফল মূল আছে যদি ঘৰৰ পৰা ফল মূল খুৱাব পাৰে। যেনেদৰে পানীৰ প্ৰয়োজন আমাৰ দেহত, ঠিক তেনেদৰে আহাৰো প্ৰয়োজন হয়। আহাৰ আমি সাত্বিক খাব লাগে আৰু যদি পৰাপক্ষত নিৰামিষ খাব লাগে। হয়, মাছ মাংস খাব লাগে বুলি কয়, কিন্তু নিৰামিষ খালে যিটো দেহত শক্তি পায়, সেই শক্তিটো সাত্বিক আপোনাৰ মাছ মাংস খালে হয়তো নাপাবও পাৰে। তেনেস্থলত আপুনি নিৰামিষ খাবলৈ চেষ্টা কৰক। আপুনি যদি নিৰোগী হৈ থাকিব বিচাৰে তেনেহ'লে সুখাদ্য গ্ৰহণ কৰক। আৰু সুখাদ্যই আমাক দেহ মন ভালে ৰখাই নহয়, আমাৰ মস্তিষ্কৰো আৰু হাড়ৰ প্ৰব্লেমো আমাক ঠিক কৰি ৰাখে, আৰু আমাৰ যি আঁঠুৰ বিষ হয় সেই আঁঠুৰ বিষো ভাল কৰি ৰাখে সুখাদ্যই। আপুনি যদি নিৰোগী হৈ থাকিব বিচাৰে তেনেহ'লে ফলৰ ৰস খাব পাৰে, ভাল ফলৰ ৰস। বজাৰত কিছুমান ফল ওলায়, সেই ফল হয়তো ৰাসায়নিক দ্ৰব্য মিলাবও পাৰে। তেনে অৱস্থাত যদি আপোনাৰ ঘৰত আছে মৌচুমী টেঙা, নেমু টেঙাৰ ৰস, এনেধৰণৰ আম, কঁঠাল এইবিলাক আপুনি খাব পাৰে, ফল মূল খাব পাৰে। ফল মূল খাই থাকিলে আমাৰ দেহটো ভালে থাকে। বতৰৰ ফল বতৰত খালে দেহ মন ভালে থাকে বুলি কথা এষাৰ আছে। গতিকে সেই দেহ ভালে ৰাখিবলৈ হ'লে আপোনালোকে সময়ত লগা ফল আপোনালোকে খাবলৈ চেষ্টা কৰক। যদিহে আপুনি ফলৰ ৰস নাপায় তেনেহ'লে আপুনি শাক পাচলি যদি ঘৰতে কৰিছে শাক পাচলিৰ ৰসো খাব পাৰে। পালেং শাকৰ ৰস, জিলমিল শাকৰ ৰস, এইবিলাক সকলো ৰস খাব পাৰে। আৰু এটা কথা জনাই থওঁ, ফলৰ ৰসে আমাক অমৃত প্ৰদান কৰে। সেই অমৃত আমাৰ বাবে স্বাস্থ্য গঢ়ি তোলে, সেইবাবে আমি ফলৰ ৰস খাব লাগে। আৰু ইয়াৰ উপৰিও আপোনালোকক জনাওঁ যে ফলৰ ৰস খোৱাৰ উপৰিও আহাৰ গ্ৰহণ কৰে, তেনে অৱস্থাত আপুনি যদি কোনো কচৰৎ নকৰে, কোনো কাম নকৰে, তেনেহ'লে আপোনাৰ দেহাত মন ভাল নাথাকে, কাৰণ আমাৰ এলেহুৱা ভাৱ অনুভৱ হয়। যদি আপুনি খোৱাৰ পৰিমাণটো কম পাইছে তেনেহ'লে আপুনি যদি বেছিকৈ খাব নোৱাৰে তেনেহ'লে কমকৈ খাওক দিনটো, তেতিয়া আপোনাৰ দেহ মনটো ভালে ৰাখিব। তাৰ মাজতে আপুনি ফল মূলৰ ৰস খাওক। একচুৱেলি কি হয়, আপোনালোকে যদি বেছিকৈ মেডিচিন ইউজ কৰিছে তেনেহ'লে আপুনি মেডিচিন ইউজ কৰাৰ পৰা আঁতৰত থাকক। কাৰণ কেলৈ, মেডিচিনে আপোনাক এফেক্ট কৰাৰ বেছি
কৈ দেখা দিব পাৰে। কাৰণ কিয় কাৰণে কৈছোঁ, আজিকালি ইমানেই মেডিচিনৰ পাৱাৰ বঢ়াই দিছে যে ইটোতকৈ সেইটো বঢ়াই দিয়াৰ কাৰণে মানুহৰ এফেক্টটো বাঢ়ি গৈছে। চকু প্ৰব্লেম, কাণেৰে নুশুনা হৈ পৰে, ঠিক তেনেধৰণৰ প্ৰব্লেমে দেখা দিব পাৰে। গতিকে তেনে অৱস্থাত আপোনালোকে কি কৰক যে মেডিচিনৰ পৰা লাহে লাহে আঁতৰি আহিব। আপোনালোকে নেমু ৰস বা মৌচুমীৰ টেঙাৰ ৰস খাবলৈ যত্ন কৰক। লগতে নেমু ৰস যেতিয়া খাব, নেমু ৰস বা মৌচুমী টেঙাৰ ৰস যেতিয়া খাব, আপোনালোকৰ দেহ মনটো সুস্থ হৈ আহিব আৰু টেবলেটটো লাহে লাহে এৰিব পাৰিব। এইটো নহয় যে আপোনালোকে নেমু ৰস খাই থাকিলে যে টেবলেট খাব নোৱাৰিব, সেইটো কথা নহয়। টেবলেটো খাওক, নেমু ৰসো খাওক, লাহে লাহে মেডিচিনটো কমাই আনক। বেছিকৈ মেডিচিন ইউজ নকৰিব। ইউজ কৰিলে আপোনালোকৰ দেহৰ যিসমূহ কৰ্ম কৰা অংগ আছে সেইসমূহ বন্ধ হৈ যায়। গতিকে তাৰ পৰা আঁতৰি থাকিব। গতিকে কি হয় চাওক, আপোনালোকে বায়ু, পানী, আহাৰ গ্ৰহণ কৰাৰ উপৰিও কচৰৎ কৰিব লাগিব, অংগ সঞ্চালন কৰিব লাগিব। তেনে অৱস্থাত আপোনালোকে কি কৰিব, চাইকেল চলাবলৈ শিকক আৰু খোজকঢ়াৰ লগতে শৌচ প্ৰস্ৰাৱ নিয়মিতভাৱে কৰিবলৈ শিকক। তেতিয়াহে নিৰোগী হৈ থাকিব পাৰিব। আমাৰ বায়ু, পানী, আহাৰ যেনেদৰে প্ৰয়োজন, ঠিক সেইদৰে আমাৰ টোপনিও প্ৰয়োজন। টোপনি যদি আপুনি নিয়মিতভাৱে কৰে তেনেহ'লে আপোনাৰ স্বাস্থ্য নিৰোগী হৈ থাকিব। যদি আপুনি দিনটোত একো কাম নকৰে তেনেহ'লে আপোনাৰ দেহটো ভালে নাথাকিব। আপোনাৰ টোপনি নিৰ্ভৰ কৰিব আপোনাৰ কৰ্মৰ ওপৰত আৰু বিচাৰ কাৰ্যৰ ওপৰত। কাৰণ চাওক, আপুনি যদি কাম কৰিছে তেনেহ'লে টোপনিটো ভালদৰে আহিব। ৰাতি বিচনাত পৰাৰ লগে লগে আপোনাৰ টোপনি যাব। যদি আপুনি কাম নকৰে, কোনো কষ্টকৰ কাম নকৰে, তেনেহ'লে আপোনাৰ টোপনি নাহিব ভালদৰে আৰু দিনটো অশান্তি অনুভৱ কৰিব। গতিকে আপোনালোকক জনাওঁ যে আপোনালোকে ভালকৈ টোপনি যাবলৈ চেষ্টা কৰক। যদি পাৰে পৰাপক্ষত 5 ঘণ্টা শুবলৈ বা 6 ঘণ্টা শুবলৈ চেষ্টা কৰক। 6 ঘণ্টাতকৈ আপুনি নুশুব, কাৰণ শুই থাকিলে আমাৰ দেহাটো গধুৰ হৈ পৰে আৰু কাম কৰিবলৈ মন নাযায়। ৰাতিপুৱা পৰাপক্ষত সূৰ্যৰ যি ৰশ্মি আহে সেই ৰশ্মি আপুনি ল'বলৈ চেষ্টা কৰক। তেতিয়া আপোনাৰ দেহটো নিৰোগী হৈ থাকিব। গতিকে যদিহে এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আৰু আপোনালোকৰ মাজলৈ লৈ আহিম নতুন নতুন বিষয় আলোচনা কৰিব পাৰে। চাই থাকিব পৰমজ্যোতি ৰায় ইউটিউব চেনেল। ধন্যবাদ।